আটলান্টিক মহাসাগৰৰ তলত টাইটানিক জাহাজ চাবলৈ গৈছিল এই পাঁচজন ব্যক্তি। 1 ঘণ্টা পিছতে মানে সাবমেৰিনত যোগাযোগ ব্যৱস্থা মানে বিচ্ছিন্ন হৈ গৈছিল। টাইটানিক জাহাজ কোনে নিচিনে মানে যেটো পৃথিৱীৰ সকলোতকৈ ডাঙৰ মানে জাহাজ আছিল, যেটো 1912 চনত মানে হৈছিল। মানে সেইটো জাহাজৰ কথা আজি মানে আমার মাথাতে 1912 চনত মানে টাইটানিক জাহাজটো মানে লঞ্চ হৈছিল। আৰু এইটো প্ৰথম মানে যেটা মানে যাবলৈ ওলাইছিল। আমি বেক টু মাই চেনেল কুঞ্জন ব্লগছ হেয়াৰতে মানে ভিডিঅ'টো আৰম্ভ পৰা আমি আমেৰিকাৰ লৈ তেতিয়াই মানে গাড়ীটো মানে ক্ৰেছ কৰিছিল। আপোনালোকে জানেই নিশ্চয়, মানে বৰফৰ লগত খুন্দা খাই 2 টুকুৰত মানে ভাগি গৈছিল। সেইটো টাইটানিক চাবলৈ মানে 5জন ডাঙৰ মানুহ মানে মৃত্যু হ'ল খাৰাখাৰি। সেইটো কিছুমান মানুহৰ মানে চক মানে 1-2 লাখ টকাত থাকে, আৰু কিছুমান মানুহৰ হাজাৰত থাকে, আৰু কিছুমান মানুহৰ মানে কোটিত থাকে, আৰু কিছুমান মানুহৰ বিলিয়নত থাকে, বিলিয়ন ডলাৰ। সেনেকৈ মানে পৰিস্থিতি হৈছে টাইটানিক চাবলৈ যাওঁতে। টাইটানিক নিচিনা হৈ গ'ল মানে এনেকুৱা এটা মানে পৰিস্থিতি। আপোনালোকে চাওক। এইটো আৰু 1912 চনৰ টাইটানিক, আৰু 2000 ডুবি গৈছে টাইটানিক। সেইটো সাবমেৰিনত মানে 4 কিলোমিটাৰ তলত যাব। যদি আমি অক্সিজেন মাস্ক লৈ খালি যাওঁ, আমি চিৰি যাম। মানে এনেকৈ মানে নিউজে মানে কাভাৰ কৰি আছে টাইটানিক স্কৰ কৰিলেই খালি টাইটানিকে আহে। এইটো টাইটানিক চাবলৈ মানে 5জন মানুহৰ মানে ফোনৰ যোগাযোগ মানে বিচ্ছিন্ন গেছে। সাবমেৰিন যিটো কওঁ, সাবমেৰিনত মানে একদম মানে 4 কিলোমিটাৰ মানে ভিতৰত মানে গৈছিল। মানে তাৰপিছত কি হৈছে মানে 48 না 49 ঘণ্টা মানে অক্সিজেন আছিল। তেতিয়া মানে অক্সিজেন শেষ হৈ গৈছে, আৰু 1 ঘণ্টা পিছতে মানে যোগাযোগ ব্যৱস্থাটো শেষ হৈ গৈছে। জানি মোৰ লগত জানি কোনোবাই কথা কৈ আছে, সি জানি ক'ৰবাত যাই আছে, সিয়া জানি ৰাস্তাটো মনত নাই। তেনেহ'লে মই কৈ দিব পাৰিম সেইটো কানেকশ্যনটোৱে মানে চালাই গৈছে। আৰু বহুত ইণ্টেলিজেণ্ট টেকন'লজিয়ে মানে সেইটো মানে সাবমেৰিনটোক বিচৰাব পৰা নাই। মানে এনেকৈ মানে পৰিস্থিতি হৈছে। মানে সাবমেৰিন মানে টাইটানিক চাবলৈ যায় মানে টাইটানিকৰ নিচিনাই মানে হৈ গ'ল মানে। আৰু যিটো টাইটানিক চাবলৈ গৈছিল, যিটো সাবমেৰিনত, সেইটো সাবমেৰিনত যাবলৈ কিমান টকা লাগে আপোনালোকে জানেনে? মাথা নষ্ট কৰি দিয়াৰ কথা মানে চালে মানে 2 কোটি টকা মানে লাগে মানে। আৰু 2 কোটি টকা দি মানে চাবলৈ গৈছে। এজন মানুহৰ 2 কোটি হ'লে 5জন মানুহৰ 10 কোটি টকা দি মানে চাবলৈ গৈছিল মানে। ভিডিঅ'টো শেষ কৰি, ভিডিঅ'টো ভাল লাগিলে আপোনালোকে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব, ফেচবুক পেজৰ পৰা চাই থাকিলে ফেচবুক পেজটো ফ'ল' কৰি দিব মানে।